মোৰ চেহাৰা চাইকিনি কোনোবা ছোৱালী পটিব নেকি গাইজ? তো বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো বালে কুশলে আছে। তো বন্ধুসকল আজি আমাৰ এই চেনেলটোত প্ৰথমটো ইন্টাৰভিউ লোৱা ভিডিও আমি বনাই আছো। বন্ধুসকল আমাৰ এই চেনেলটোৰ প্ৰথমটো ভিডিও হৈছে এইটো। তো এইটো হৈছে ইন্টাৰভিউ লোৱা ভিডিও। তো বন্ধুসকল আজি আমি এজন বিহাই ইউটিউবাৰৰ ইন্টাৰভিউ ল'ম। এই ইউটিউবাৰৰ ভিডিও বহুতেই কম বেছি দেখিছে, যিসকলে দেখা নাই আজি ইয়াত দেখিব পাৰিব। তো বন্ধুসকল সেই ইউটিউবাৰজনৰ নাম হৈছে শ্ৰীযুত মানিক দাস। তো তেওঁৰ চেনেলটোৰ নাম হৈছে ব্লগাৰ বয় মানিক। তো তেওঁৰ ইন্টাৰভিউ আজি আমাৰ এই চেনেলটোত ল'ম। তো ব্লগাৰ বয় মানিক, পোনপ্ৰথমে তোমাক আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ আৰু লগতে তোমাক বহুত বহুত ধন্যবাদ, কাৰণ তুমি ইমান কষ্ট কৰি আমাৰ এই চেনেলটোত ইন্টাৰভিউ দিয়াৰ কাৰণে। তো ব্লগাৰ বয় মানিক, তুমি প্ৰথমতে কি ক'বা তো ক'ব পাৰা। নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মই তবিজুল দাক মই ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ, কাৰণ তেওঁ আজি মোক তেওঁৰ চেনেলত আহিবৰ কাৰণে এটা সুযোগ দিছে। আৰু অলপ প্ৰব্লেম হৈ আছে, মানে মোৰ ষ্টেণ্ড নাই, সেইকাৰণে মই সেলফি কেমেৰাৰে ভিডিঅ'টো কৰিব লগা হৈছে। আৰু গাইজ বেকগ্ৰাউণ্ডক আপোনালোকে ইগন'ৰ কৰিব, মানে মই এতিয়াও ঘৰত ভিডিঅ' কৰিব পাৰিলোঁ হয়, কিন্তু ঘৰত কৰা নাই, মানে মোৰ ঘৰটো ৰিভিল কৰা নাই, ঘৰটো দেৰি আছে ৰিভিল কৰা, সেইকাৰণে বাহিৰতেই শ্বুট কৰি আছোঁ। চ' বেকগ্ৰাউণ্ডত আপোনালোকে ইগন'ৰ কৰিব। তো ব্লগাৰ বয় মানিক, তোমালৈ মোৰ প্ৰথম প্ৰশ্নটো হৈছে তোমাৰ নাম কি, তোমাৰ ঘৰ ক'ত, আৰু ঘৰত তুমি কি কৰা, কিবা চাকৰি নে বেলেগ কিবা কৰা, তুমি আমাৰ দৰ্শকসকলক জনাই দিয়া। তোমাৰ প্ৰথম প্ৰশ্নটো হৈছে, ইয়াৰ এনচাৰটো দি আমাৰ দৰ্শকসকলক জনাই দিয়া। তেওঁৰ প্ৰথম কুৱেশ্যনটো হ'ল আপোনাৰ নাম কি আৰু ঘৰ ক'ত? মোৰ নাম হ'ল শ্ৰী মানিক দাস, ঘৰ তামোলপুৰ। আৰু ছেকেণ্ড কুৱেশ্যন হয়, একেলগতে লিখিছে, ঘৰত এতিয়া কি কাম কৰে, কিবা চাকৰি নে বেলেগ? মই এতিয়া কিবা কাম চাম নকৰোঁ, মই এতিয়া পঢ়ি আছোঁ, ক্লাছ 9ত পঢ়ি আছোঁ। তো ব্লগাৰ বয় মানিক, তোমালৈ মোৰ দ্বিতীয় প্ৰশ্নটো হৈছে, তুমি ইউটিউবত কাৰ ভিডিঅ' চাই আহিছা আৰু ইউটিউবত চেনেল খোলাৰ আইডিয়া ক'ত পালা? তো আমাৰ দৰ্শকসকলক এনচাৰটো দি জনাই দিয়া। তো মই বিকাশ দা আৰু ডিম্পু দাৰ ভিডিঅ' চাইখিনি আহিছোঁ। তো ব্লগাৰ বয় মানিক, মোৰ ফালৰ পৰা তোমালৈ তৃতীয় প্ৰশ্নটোৰ এনচাৰ সঁচাকৈ দিবা। তো ব্লগাৰ বয় মানিক, এইটোৰ এনচাৰ সঁচাকৈ দিবা। তোমাৰ জিএফ আছে নেকি? যদি আছে তেনেহ'লে সঁচাকৈ দিবা। তো আমাৰ দৰ্শকসকলক তুমি এনচাৰটো দি জনাই দিয়া। এই মোৰ চেহাৰা চাইকিনি কোনোবা ছোৱালী পটিব নেকি গাইজ? মোৰ জিএফ নাই, মই ডাঙৰ হ'লোঁ, দেখা যাব, ডাঙৰ হ'লোঁ, এতিয়া পঢ়া শুনা কৰোঁ, পিছত ডাঙৰ হ'লে দেখা যাক। তো ব্লগাৰ বয় মানিক, মোৰ ফালৰ পৰা শেষৰ প্ৰশ্নটো হৈছে তুমি ভৱিষ্যতে কি কৰিবা, ইউটিউবে কৰি থাকিবা নে বেলেগ কিবা কৰিবা? তো ইয়াৰ আনচাৰটো দি আমাৰ দৰ্শকসকলক জনাই দিয়া। ভৱিষ্যতে মই ইউটিউব কৰি নাথাকোঁ, বেলেগ কিবা ইউটিউবৰ বাহিৰে বেলেগ কিবাৰো নলেজ থাকিব লাগিব। কোৱা নাযায় না, ইউটিউব যদি কেতিয়াবা বেণ্ড হৈ যায়, কাৰণে বেলেগ কিবাৰো নলেজ থাকিব লাগিব। আপুনি এনেকুৱা নহয় যে ইউটিউব কৰিয়েই আপুনি খাব। তো বন্ধুসকল, আপোনালোকে চালে ব্লগাৰ বয় মানিকৰ ইন্টাৰভিউ। যদি কোনোবাই ইয়াত আমাৰ এই চেনেলটোত ইন্টাৰভিউ দিব বিচাৰে, তেনেহ'লে ডিছক্ৰিপশ্যনত কণ্টেক্ট নম্বৰ দিয়া আছে। তো আপোনালোকে ইয়াত যোগাযোগ কৰিব পাৰে আৰু তাৰপিছত আপোনালোকেও ইয়াত ইন্টাৰভিউ দিব পাৰে। তো বন্ধুসকল আৰু এটা বিশেষ এটা জাননী, ব্লগাৰ বয় মানিকৰ চেনেলটো আমাৰ ইয়াত ডিছক্ৰিপশ্যনত দিয়া আছে। এতিয়াই গৈ আপোনালোকে তেওঁৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক, কাৰণ আপোনালোকে যদি সহায় নকৰে তেনেহ'লে কোনো ইউটিউবাৰে আগবাঢ়ি যাব নোৱাৰিব। তো বন্ধুসকল, আপোনালোকে সহায় কৰক, তেওঁৰ চেনেলটো ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে গৈ ছাবস্ক্ৰাইব কৰি থওক।